সো বন্ধুসকল মই মোবাইল স্ক্ৰীনত আহি গ'লোঁ আৰু আপোনালোকক এতিয়া দেখাম সেই মিনিজয় এপ্লিকেশ্যনটোৰ পৰা আপোনালোক কেনেধৰণে বহুত টকা ইনকাম কৰিব পাৰিব। সো সেই টকাখিনি আপোনালোকে পেটিএম একাউণ্টলৈ ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। যদি এতিয়ালৈকে আপোনালোকৰ পেটিএম একাউণ্টটো যদি মিনি KYC কৰি লোৱা নাই বা ফুল KYC যদি কৰা নাই তেনেহ'লে মিনি KYC আপোনালোকৰ পেন কাৰ্ড দি কৰি লওক, বা যদি কৰি লৈছে তেনেহ'লে আপোনালোকৰ বাবে ভাল। সো বলক আমি এই এপ্লিকেশ্যনটো অপেন কৰি চাওঁ আৰু কেনেধৰণে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু প্ৰচেছ কি আমি জানি লওঁ। ঠিক আছে বন্ধুসকল, প্ৰথম আমি এই এপ্লিকেশ্যনটো অপেন কৰিম। সো এই এপ্লিকেশ্যনটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে গৈ এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব প্লে ষ্ট'ৰৰ পৰা। সো বন্ধুসকল এতিয়া মই ইয়াক ইনষ্টল কৰি ৰাখিছোঁ। সো যেতিয়া আপোনালোকে প্ৰথমবাৰ ইয়াত অপেন কৰিব এই এপ্লিকেশ্যনটো, তেতিয়া আপোনালোকক ইয়াত 10 ৰুপিজ এটা আপোনালোকে যেতিয়া এপ্লিকেশ্যনটো অপেন কৰিব আপোনালোকক 10 টকা এটা দিয়া হ'ব যে মেম্বাৰ হিচাপে আপোনালোকক, আৰু আপোনালোকে এই টকাটো খেলিব পাৰে বা আপোনালোকে উইড্ৰলো ল'ব পাৰে। ঠিক আছে বন্ধুসকল, সো মই অপেনত ক্লিক কৰি দিম। সো অপেনত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াত আছে মোবাইল নম্বৰ দি আপোনালোকে চাইন আপ কৰিব পাৰে, আৰু ফেচবুকেদি, তাৰপিছত আৰু আপোনালোকৰ গুগল একাউণ্টেদি। সো মই মোবাইল নম্বৰ দি ইয়াত চাইন ইন কৰিছোঁ। সো মোবাইল নম্বৰটো মই হাইড কৰি ৰাখিছোঁ। সো মোৰ মোবাইল নম্বৰটো ইয়াত দি দিছোঁ আৰু মোৰ মোবাইল নম্বৰলৈ এটা OTP আহিছে। সো OTPটো মই চাই লওঁ। ইয়াত মই ওপৰত মোৰ OTPটো পেষ্ট কৰি দিছোঁ। সো OTPটো পেষ্ট কৰাৰ পিছত ইয়াত মই নেক্সট কৰিব লাগিব। সো নেক্সট কৰি দিছোঁ আৰু মোৰ OTPটো ভেৰিফাই হৈ গৈছে। আৰু ইয়াত মোক যেতিয়া আপোনালোকে ইয়াত অপেন কৰিব, সো আপোনালোকক 7 দিনলৈকে আপোনালোকে এই এপ্লিকেশ্যনটো ৰেগুলাৰ অপেন কৰিব লাগিব, আৰু 7 দিনৰ মূৰত আপোনালোকে পাব ইয়াৰ পৰা 10 টকা টোটেল ভেলু। ঠিক আছে বন্ধুসকল, এতিয়া যিহেতু মোৰ প্ৰথম দিনাখন অপেন কৰিছোঁ, সো মই ইয়াত প্ৰথমটোত ক্লিক কৰি দিম, আৰু ইয়াত আছে আপোনালোকৰ অপটেন 10 এক্সটেণ্ড। ঠিক আছে, অপটেন এক্সটেণ্ডত মই ক্লিক কৰি দিছোঁ, আৰু মোক ইয়াত এলাউ কৰিব দিছে, মই এলাউ কৰি দিলোঁ। তাৰপিছত আপোনালোকে ইয়াত অপেন কৰিব লাগিব। সো কংগ্ৰেচুলেশ্যন ইউ ৰিচিভ 1 ৰুপিজ। সো মই ইয়াৰ পৰা 1 টকা এটা পাই গৈছোঁ, যিটো মই ইয়াত গেম খেলি পাৰোঁ। যিটো পইচা মই পাইছোঁ সেই পইচাটো মই ইয়াত গেম খেলিব পাৰোঁ। আপোনালোকে চাই লওক, যিটো মোৰ টোটেল বেলেঞ্চ আছে ইয়াত 14 টকা আছে বেলেঞ্চ। বোনাছ কেছ আছে ইয়াত 14 টকা, আৰু উইড্ৰলিং কেছ আছে আপোনালোকৰ 1 টকা। যিহেতু আপোনালোক 7 দিনলৈকে ইয়াত খেলিব লাগিব, আৰু 7 দিনৰ পিছত আপোনালোকে 10 টকা এটা বোনাছ পাই যাব। বোনাছটো আপোনালোকে ইনষ্টেণ্ট আপোনালোকে একাউণ্টলৈ ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। সো বন্ধুসকল, এতিয়া আপোনালোকক জনাওঁ যে এই এপ্লিকেশ্যনটোৰ আপোনালোকে কেনেধৰণে টকা ইনকাম কৰিব। প্ৰথম আছে আপোনালোকে ইয়াত গেম খেলিব পাৰে। ইয়াত চাই লওক বহু ধৰণৰ গেমছ আছে ইয়াত তলত। সো এই গেমছবিলাক আপোনালোকে খেলিব পাৰে, খেলি পেলাই বহুত টকা ইনকাম কৰিব পাৰে। সো ইয়াত আছে গ্ৰাফ, স্পিন, ইভেণ্ট, ফ্ৰী জয়। ঠিক আছে বন্ধুসকল, গ্ৰাফত মই ক্লিক কৰি দিছোঁ। গ্ৰাফত ক্লিক কৰি দিয়াৰ পিছত চাওঁ ইয়াত গ্ৰাফত কি হয়। সো আপোনালোকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, ভিডিঅ'টো শেষলৈকে চাই যাব, তেতিয়াহে আপোনালোকে এই এপ্লিকেশ্যনটোৰ পৰা বহুত টকা ইনকাম কৰিব পাৰিব। সো বন্ধুসকল চাই লওক, গ্ৰাফত আছে আপোনালোকে কিমানজনক ৰেফাৰ কৰিলে তাৰ ওপৰতে আপোনালোকক ইয়াত পইচা দিয়া হ'ব। সো ইয়াত কিছুমান আছে অফাৰ আছে আপোনালোকক ইয়াত দিয়া হ'ব। এয়া পেটিএম গিফ্ট কাৰ্ড 100 to 100 ৰুপিজ। ঠিক আছে, ইয়াত 10 টকা আপোনালোকে 10 টকা দি পেলাই ইয়াত গিফ্ট কাৰ্ডটো কিনিব পাৰে। ঠিক আছে বন্ধুসকল, গিফ্ট কাৰ্ড আপোনালোকে ইয়াৰ পৰা কিনিব পাৰে। সো আৰু আপোনালোকে ইয়াত এই ৰেডমি MI 6 Pro এইটো আপোনালোকে নাও কৰিব পাৰি। ইয়াত আপোনালোকে এই 10 টকাত এই ৰেডমি 6 Proটো পাই যাব পাৰে। সো বন্ধুসকল, এইটো বহুত ভাল এপ্লিকেশ্যন হয়, যিহেতু ট্ৰাষ্টেড এপ্লিকেশ্যন হয়। সো আহক এই এপ্লিকেশ্যনটোত আৰু চাওক এবাৰ খেলি। আপোনালোকৰ যদি লাগ আছে তেনেহ'লে বহুত টকা ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। আৰু আপোনালোকক জনাই থৈ যাওঁ, আৰু জনাম বন্ধুসকল, চাই লওক ভিডিঅ'টো। এতিয়া বন্ধুসকল আমি যাম স্পিনত। ঠিক আছে বন্ধুসকল, আমি স্পিনত আহিছোঁ, আৰু স্পিনত আপোনালোকক দেখাওঁ কি ধৰণে আপোনালোকে স্পিন কৰি ইয়াত টকা ইনকাম কৰিব পাৰিব। সো এতিয়া মই স্পিনত ক্লিক কৰি দিছোঁ।
জয় স্পিন তিজোৰি স্পিন ঠিক আছে বন্ধুসকল এতিয়া জয় স্পিনত মই 50 জয় যদি মোৰ থাকে তেনেহ'লে 1 স্পিন 500 স্পিন জয় যদি থাকে তেনেহ'লে মই 10 স্পিন পাম আৰু 5000 স্পিন যদি থাকে তেনেহ'লে জয় থাকে তেনেহ'লে 100 স্পিন পাম প্ৰতিটো স্পিনত আপোনালোকৰ লাকৰ ওপৰত নিৰ্ভৰ কৰে মই প্ৰথমবাৰ মোৰ স্পিনটো মই ইয়াত কৰিব বিচাৰোঁ মোৰ ইয়াত জয় নাই যিহেতু এতিয়া মোক ইয়াৰ পৰা জয় ল'বলৈ দিছে আপোনালোকে গেম খেলক গেম খেলি পেলাই আপোনালোকে জয় ইয়াত ইনকাম কৰক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে আপোনালোকে এই এপ্লিকেশ্যনটো শ্বেয়াৰ কৰক আৰু প্ৰতিটো ফ্ৰেণ্ডৰ পৰা আপোনালোকে পাব আপোনালোকক দেখাই দিম কেনেধৰণে আপোনালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব ওপৰত দেখিছে এই বটনটো 10 rupees বুলি তাত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত 1 ৰেফাৰ চাই লওক বন্ধুসকল ইয়াত আছে 1 ৰেফাৰ 10 ৰিৱাৰ্ড এইটো মোৰ ৰেফাৰেল কোড হয় মই ৰেফাৰেল কোডটো তলত দি দিম যেতিয়া আপোনালোকে সাইন ইন কৰিব এই ৰেফাৰেল কোডটো আপোনালোকে দি দিব নহলে বা মই যেটো লিংক দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব বন্ধুসকল এই এপ্লিকেশ্যনটোত আপোনালোকে ৰেফাৰ কৰি বহুত টকা ইনকাম কৰিব পাৰিব আৰু ৰেফাৰ কোডটো দিয়াটো একে জৰুৰী হয় যেহেতু আপোনালোকে ৰেফাৰ কোডটো দিলে ইয়াত টকা ইনকাম কৰিব মই এটা সৰু গেম খেলি চাওঁ পাওঁ নে নোৱাৰো চাওঁ আহক গেমটো খেলি আপোনালোকে ইয়াত এটাই গেম নহয় বহুত গেম আছে start মই বন্ধুসকল ষ্টাৰ্ট কৰি দিছোঁ আৰু চাওঁ কি হয় এতিয়া বন্ধুসকল ভিডিঅ'টো বহুত লম্বা হৈ গ'ল বন্ধুসকল আপোনালোকে গেমটো খেলি চাব মই যেহেতু গেমটো নেখেলোঁ এতিয়া আপোনালোকক জনাই দিওঁ ইয়াৰ পৰা আপোনালোকে কেনেধৰণে আপোনালোকৰ টকাসমূহ উইড্ৰল কৰিব তাৰ বিষয়ে আপোনালোকক জনাই দিওঁ ঠিক আছে বন্ধুসকল চাই লওক ইয়াত এতিয়া মোৰ আছে বেলেন্স আছে 14 টকা 13 পইচা ঠিক আছে বন্ধুসকল ইয়াক এতিয়া মই ৰিডিম কৰিব লাগে মই এই ৰিডিমত ক্লিক কৰি দিম ৰিডিমত মই ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাই লওক ৰিডিমত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক আৰু এটা নতুন পেজ খোলা যাব ইয়াত আছে মোৰ কাৰেন্ট জয় আৰু ইয়াত উইড্ৰলিং বুলি আছে ঠিক আছে বন্ধুসকল ইয়াত মই এবাৰ উইড্ৰলিঙত ক্লিক কৰি দিম ইয়াত উইড্ৰলিঙত ক্লিক কৰি দিম উইড্ৰলিঙত ক্লিক কৰাৰ লগতে চাই যাওক বন্ধুসকল উইড্ৰলিঙত ক্লিক কৰাৰ পিছতে ইয়াত মোৰ যিখিনি টকা আছে সেইখিনি মোৰ পেটিএম একাউণ্টলৈ ইনষ্টেন্ট গুচি যাব গম পাইছে ইনষ্টেন্ট এইখিনি গুচি যাব মই ইয়াক উইড্ৰল কৰি লৈছোঁ ইয়াত আপোনালোকৰ পেটিএম নম্বৰটো ভেৰিফাই কৰিব লাগিব মোৰ পেটিএম নম্বৰটো মই ভেৰিফাই কৰি দিছোঁ আৰু পেটিএম নম্বৰটো মই প্ৰাইভেট কৰি ৰাখিব বিচাৰোঁ মোৰ পেটিএম নম্বৰটো বন্ধুসকল মোৰ পেটিএম নম্বৰটো ইয়াত ভেৰিফাই কৰা হৈ গ'ল আৰু এতিয়া মোক ইয়াত সুধিছে ইয়ৰ কমপ্লিট প্ৰফাইল মোৰ প্ৰফাইল নামটো দি দিছোঁ বিদ্যুৎ আৰু মোৰ ইমেইল আইডিটো দি দিছোঁ তাৰপিছত মোৰ ইয়াৰ পৰা আপোনালোকৰ যিটো কেছ আছে সেই কেছটো আপোনালোকৰ সন্মুখতে মই ইয়াৰ পৰা উইড্ৰল ল'ম আপোনালোকে ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাৰ পৰা আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক বহুত ট্ৰাষ্টেড এপ্লিকেশ্যন হয় যিটো ইনষ্টেণ্ট পে'মেণ্ট দিয়ে আৰু চাই ইয়ৰ এতিয়া মোৰ ইয়াত আছে এতিয়া মই ইয়াত এইটো উইড্ৰল ল'ম উইড্ৰল ফেল যিহেতু মোৰ ইয়াত এই একাউণ্টটো KYC কৰা হোৱা নাই KYC কৰাৰ পিছত আপোনালোকৰ ইয়াৰ পৰা একাউণ্ট পইচাটো যাবগৈ চিন্তা নকৰিব আপোনালোকৰ পইচাটো যাবগৈ
ৰিচিভ ইনষ্টেণ্ট। চ' মই ক্লিক কৰি দিছোঁ আকৌ এবাৰ, চাওঁ কি হয়। বন্ধুসকল আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, যদি আপোনালোকৰ হয় তেনেহ'লেতো ভাল কথা, যদি নহয় তেনেহ'লে কমেণ্ট বক্সত জনাব। চ' বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে চাই মোক কমেণ্ট বক্সত জনাব। চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল, লগ পাম নেক্সট ভিডিঅ'ত। চি ইউ।